দিন পিছত মই ঘৰত যাবলৈ ওলাইছো মনটো যে ইমান ভাল লাগিছে নহয় জলদি জলদি বেগ চেগখিনি পেকিং কৰি ল আকৌ ৰাতি হলে দিগদাৰ হ'ব নহয় ইমান দিনৰ পিছত ঘৰলৈ যাম মোৰ যে কিমান ভাল লাগি আছে মনটো মইহে জানো বাস এতিয়া মোৰ গোটেইখিনি পেকিং হৈ গ'ল এতিয়া মই যাব পাৰো আৰু ঐ প্ৰিয়ংকা ঐ পুতুলি তই যাব ওলালিয়ে নে যাবতো লাগিবই তই নাযা নেকি নোলাও যে তই ময়ো যামেই কিন্তু মোৰ ট্ৰেইনখন 1 ঘণ্টা দিলেই হ'ল অলপ দেৰি ৰখি দিব লাগিব মই মই ভাবিছিলো দুজনী একেলগে ওলাই যাম তইচোন এতিয়া ৰখিব লাগিব 1 ঘণ্টা আৰু উপায় নাই আৰু কিনো কৰিম তই গৈ থাক তোৰ দেৰি হৈ যাব নহয় আকৌ মোৰ যে মনটো ইমান বেয়া লাগি আছে জাননে তোৰ লগত মই ইমান দিন থাকিলো এতিয়া যাব লগা হৈ আছে মোৰোতো হে একেই মোৰতো তোক থৈ যাব মন যোৱা নাই কিন্তু এতিয়া যাবই লাগিব ঘৰত যাই আকৌ মোক পাহৰি নাযাবি ফোন চোন কৰিবি দেই তোক আৰু মই পাহৰিব পাৰোনে তোক মই ঘৰত গৈয়ে ফোন মাৰিম দে পিছে মই গৈ থাকো তই থাক যা ময়ো অকণ পিছত ওলামেই আৰু দে তেন্তে মই আহিছো হ'ব ভালকে যাবি দেউতা আজিতো পুতুলিবা আহিব ন আহিব আজি তাই ওলাইছে বোলে বাছ ষ্টেচনত আছে মোক ফোন কৰি কৈছিল তাই এতিয়া 6টা মানত গাড়ীত উঠিব ৰাতিপুৱা 4টা মানতে তাই আহি পাব তাইক কালি ল'বলৈ মই ৰাতিপুৱা সোনকালে যাব লাগিব 4টা মানতে দেউতা বাক ল'বলৈ কিন্তু কালি ময়ো যাম দেই মোক এৰি থৈ নাযাবা কিন্তু তেন্তে উঠিবি আকৌ ৰাতিপুৱা সোনকালে মই কিন্তু ৰাতিপুৱাই তোক মাতিব নোৱাৰো তই নিজে উঠিলে উঠিবি হ'ব মই তাকে ৰাতি নুশুৱে কিন্তু মই বাক আনিব যামেই হ'ব যাবি মোৰ লেট্ৰিনৰ টুমোলাটো তোৰ কি খবৰ ককা আপুনিচোন আহিম বুলি কোৱাই নাছিল মোৰ ছোৱালী ঘৰত আৰু মই কৈ কেনে আহিম নে সেইকাৰণে ভাবিলো এবাৰ নোকোৱাকে যাওচোন এটা ডাঙৰ ছাৰপ্ৰাইজ হৈ যাব ছাৰপ্ৰাইজ নহয় ককা ছাৰপ্ৰাইজ হ'ব দে দাঁত চেলাব নালাগে বুজি পাইছ নহয় সেইটোৱে ঠিক আছে দিয়ক বহক ইমান দূৰৰ পৰা আহিছে দেউতা ইমান দিন পিছত আহিলে খবৰ খাতি কেনেকুৱা খবৰ খাতি চলি আছে আৰু যেনে তেনে তোমালোকক চাবলৈ মন গ'ল মই বোলো বিহু বুলি এবাৰ চাই আহো চবকে ভালে কৈছে দিয়ক দীপক যা মায়েৰক মাতি লৈ ককা আহিছে বুলি কওঁগে যা মাৰৰ মনটো একদম খুচ হৈ যাব হ'ব দেউতা ৰবা মই মাতি আনো দেউতা আপুনি আহিলে এইবাৰ যে আহিম বুলি একো নজনালেই মোৰো অহা প্লেনিং নাছিল কিন্তু তহঁতক ঘপককে চাব মন গ'ল আহি গলো আৰু কিয় তহঁতৰ ঘৰলৈ কি মই নোপোৱাকে আহিব নোৱাৰো নেকি দেউতা আপুনি যে কি কয় নহয় কিয় নোৱাৰিবনো আপোনাৰ যেতিয়াই মন যায় তেতিয়াই আহিব আপুনি হ'ব দিয়া দেউতা ইমান দূৰৰ পৰা আহিছে ভোক লাগিছে চাগে দেউতাৰ কিবা খাবলৈ দিয়া দেউতাক দেউতা আপুনি মুখ হাতখিনি ধুই আহক আপোনাক অলপ জলপান খাবলৈ দিওঁ হ'ব দে ছোৱালী মোৰ ইমানো ভোক লগা নাই তই লাহে ধীৰে কৰ আহোঁতে মই একাপ চাহ আৰু এটা চিঙৰা খাইছিলো মোৰ ইমান ভোক লগা নাই নাতিপুনা যা সেই বাৰাণ্ডাত মই টোপোলা থৈ আহিছিলো যা লৈ আহ তাতে কিবা কিবি খাবলৈ আছে আৰু চিঙৰা কেইটামান আছে খাব পাৰিবি ককা মোৰ কাৰণে চকলেট আনিছে নাই চকলেটো আছে যা তাৰমানে মোৰ কাৰণে কিবা আনিছা মই ভাবিছিলো একো আনাই নাই মোৰ কাৰণে তোলে নানিলে আৰু হ'বনে তোলে আনিছো যা আৰু বিহু বুলি তোলে এযোৰ কাপোৰো লৈ আহিছো মই চাবি যা তুমি সঁচা কৈছা তেন্তে ৰাতিপুৱা মই পুতলিবাক আনিব যাওঁতে তুমি এনে কাপোৰযোৰে পিন্ধি যাম মোৰ লেট্ৰিনৰ টুমুনিজনী অহাই নাই নেকি কেইটা বজাত আহিব তাইকো আকৌ বহুদিন দেখা নাই নহয় বৰ চাও লাগি আছে দেউতা তাই ৰাতিপুৱা আহি পাব ৰ'ব 4টা মানত দীপকৰ দেউতাকে আৰু দীপকে আনিব যাব ময়ো যাওঁৱে নেকি ইহঁতৰ লগত নালাগে দিয়ক আপুনি ইমান ভাগৰে জুগৰে আহিছে আপুনি অলপ ৰেষ্ট ল'ব ৰাতিপুৱা ইহঁতি বহুত সোনকালে যাব হ'ব দে তেন্তে ৰাতিপুৱাতো এনেও আহিবই আহিবইতো মামা মই আহিলো ছোৱালী তই আহি পালি তোক যে ইমান চাবলৈ মন যায় আছিল মই যে কি ক'ম আৰু ছোৱালী তই একো নেখাও নেকি তই যে ইমান খিনাই মেলাই কিবা হৈ গৈছ মা তুমি যে মোক খিনাই দেখা দিয়া কতনো মই খিনাইছো পুতলিবাই মানে মায়ে তোক হাতীটোৰ নিচিনা বনাব খুজিছে বুজিছ ল'ৰা তই চুপ থাক তইনো কি বুজিবি
হ'ব দিয়া, ছোৱালী এতিয়া ঘৰত আহি গৈছে নহয়, তুমি যিমান পাৰা তাইক একেবাৰে খুৱাইবা, শকত কৰাই পেলাবা। অ মা, ককা আহিছে বোলে। ককায়েৰে আহিছে, তোক আনিব যাবই খুজিছিল, কিন্তু মইহে ক'লো যে যাব নালাগে, ইমান ভাগৰে যুগৰে আহিছে আপুনি ৰেষ্ট কৰক। যা, এই দীপকৰ ৰুমতে শুই আছে। ৰ'বা, মই ককাৰ লগত লগ কৰি আহো। যা, ককায়েৰে তোৰ কথাই কৈ আছিল যে ইমান দিন দেখা নাই তোক। মা, পুতলি বাই আৰু হোষ্টেললৈ নাযায় নেকি? নাই ল'ৰা, এতিয়া তাই আৰু হোষ্টেললৈ নাযায়, তাই পঢ়া কমপ্লিট হ'ল নহয়, এতিয়া ইয়াতে থাকিয়ে কিবা এটা কৰিব আৰু। ভালেই হ'ব তেন্তে। ককা, তুমি ইমান দেৰিলৈ শুয়ে আছানে? মই আহিম বুলি তুমি নাজানা নেকি? মোৰ লেট্ৰিনৰ টেমুনিজনী, তই আহি পালি? ককা, তুমি মোক এতিয়া এইবোৰ নামেই নামাতিবা, মই এতিয়া ডাঙৰ হলো। এতিয়া মোৰ লগৰবোৰে যদি শুনে মোক জোকাবহে। তোৰ লগৰবোৰ, তই এতিয়া মোৰ কাৰণে সেই সৰুৰে লেট্ৰিনৰ টেমুনিজনীয়ে হয়। সেইবোৰ বাদ দিয়া, আহা আমি একেলগে চাহ খাওঁ সকলোৱে। তই যা, মই মুখখন ধুই গৈ আছো। মামা, তুমি চাহখিনি বহাই দিয়াচোন। ককা উঠিলে নহয়, এতিয়া আমি একেলগে সকলোৱে একাপ চাহে খাওঁ। কিমান দিনৰ পিছত ঘৰৰ মানুহৰ লগত একেলগে বহি খাব পাম, আকৌ তোমাৰ হাতৰ বস্তুবোৰো খাব পাম। চাহ ৰেডি হৈছে নে? দেউতা আপুনি আহিলে? হোৱা নাই, ৰ'ব, মই এতিয়া বহাবহে যাওঁ চাহ। তেন্তে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অন কৰি দিব নাপাহৰিব। আৰু দেখিলে নহয়, মোৰ বা আজি ঘৰত আহি গ'ল হোষ্টেলৰ পৰা, এতিয়া সদায় আমাৰ লগতে থাকিব। তো চাই থাকিব পাৰিব মজা ভিডিঅ'। চাব বিচাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অন কৰি দিব। ধন্যবাদ।